কিম জং উন বিশ্বৰ এক পৰিচিত নাম। তেওঁ আজি হৃদৰোগত আক্ৰান্ত। তেওঁ অধিক ধূম্ৰপান কৰাৰ কাৰণেই হৃদৰোগত আক্ৰান্ত হৈছিল। উত্তৰ কোৰিয়াৰ শ্ৰেষ্ঠ ৰাজনীতিবিদ। 2011 চনৰ পৰা যিয়ে উত্তৰ কোৰিয়াৰ ৰাজনীতি জগতত আধিপত্য বিস্তাৰ কৰি আহিছে। যিয়ে এসময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতিকো ভাবুকি দিছিল। কৰোনাৰ আতংক অব্যাহত থকাৰ সময়তে এটা চৰ্চিত নাম হৈ পৰিছে কিম জং উন। 36 বছৰীয়া কিম জং উন বৰ্তমান মৃত নে জীৱিত সেই লৈ বৰ্তমান বিশ্বজুৰি চৰ্চা অব্যাহত। কিছুদিনৰ পৰা তেওঁ স্বাস্থ্যৰ অৱনতি ঘটাৰ বাতৰি প্ৰচাৰ পোৱাৰ পাছতে বিশ্বজুৰি বিভিন্নজনে বিভিন্ন মত প্ৰকাশ কৰিছে। সম্প্ৰতি তেওঁৰ স্বাস্থ্যৰ উন্নতি হৈছে নে নাই কোনো বাতৰি জানিবলৈ পোৱা নাই। অন্যহাতে কোনো সংবাদ মাধ্যমে প্ৰচাৰ কৰা মতে 11 এপ্ৰিলৰ পৰা কিম জন উনক সামাজিক স্থানত দেখা পোৱা নাই। এই ক্ষেত্ৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পেও কোনো মত প্ৰকাশ কৰা নাই। এতিয়া কৰোনাৰ মাজতে সকলোৰে চকু কেৱল উত্তৰ কোৰিয়া আৰু কিম জন উনৰ ওপৰত।